কেনেকুৱা লাগিছে ঠাইখন? মজা লাগিছে? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া বৰ্তমান আছোঁ কেৰেলা এখন গাঁৱত আছোঁ আৰু কটেম ডিষ্ট্ৰিক্টৰ পৰা প্ৰায় 30-40 কিলোমিটাৰ ভিতৰুৱা অঞ্চল হয় এইটো ঠাইখনৰ জেগা কি নাম কয় নাজানো। ইয়াতে বহুত বেছি বৰষুণ দি আছে আৰু এতিয়া বৰ্তমান বৰষুণটো অলপ কমিছে কাৰণে ওলাই আহিছোঁ ৰাস্তাত খোজকাঢ়িবৰ কাৰণে, আৰু ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ। চাওকচোন কেৰেলাৰ ঘৰবিলাক কি সুন্দৰ হয়, আমাৰ অসমৰ ঘৰৰ লগত একেবাৰে নিমিলে। কেনেকুৱা লাগিছে ঠাইখন? মজা লাগিছে? ভাল লাগিছে আৰু এইপিনে এজন কথা পাতি ৰুমৰ পৰা ওলাই আহিছোঁ আমি। ৰুমৰ পৰা ওলাই অলপ ৰাস্তাত ফুৰিছোঁ আৰু আমাৰ এজন গৈ আছে আৰু ময়ো এতিয়া বৰ্তমান আগবাঢ়ি গৈ আছোঁ আৰু